আজি মই ইয়াত বিৰচিংকি ME স্কুলত আহিছোঁ। আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট চাৰ্কুলাৰ ইন্সপেক্টৰ অফ স্কুলছ মহোদয়ে মোক পঠাইছে। মই হামৰেনৰ এছিষ্টেণ্ট ইন্সপেক্টৰ হিচাপে ইয়াত আহিছোঁ। বিৰচিংকি ME স্কুলখন হাইস্কুলৰ কাৰণে আপগ্ৰেডেশ্যন কৰাৰ কাৰণে কি কৰিব পৰা যায়, আমাৰ লোকেল MEC অনাৰেবল EM শ্ৰী ডি উফিং মাছলাই ছাৰে আমাৰ কাউন্সিল অথৰিটিক জনাইছিলে আৰু অনাৰেবল আমাৰ এক্সিকিউটিভ মেম্বাৰ এডুকেশ্যন শ্ৰী ৰিচাৰ্ড টকবি ছাৰেও এই বিষয়ে আমাক নিৰ্দেশ দিছে যে এই স্কুলখন ভিজিট কৰি যদি পৰা যায় বিৰচিংকি ME স্কুলখন যাতে হাইস্কুললৈ আপগ্ৰেডেশ্যন কৰিব পৰা যায়, উন্নীত কৰিব পৰা যায় সেই বিষয়ে। গতিকে ইয়াত আহি মই ইয়াৰ স্থানীয় ৰাইজ আৰু ইয়াৰ বিৰচিংকি হাইস্কুল আজি 2 বছৰ ধৰি ইয়াৰ ল'ৰা ছোৱালীয়ে প্ৰাইভেট হিচাপে আমৰি হাইস্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈ আছে। দেখিছোঁ, আমি ৰিজাল্টখিনি পাইছোঁ, ৰিজাল্ট মোটামুটি ভাল হৈছে তেওঁলোকৰ। গতিকে এই অঞ্চলত যিহেতু উইদিন 6-7 কিলোমিটাৰ কোনো হাইস্কুল নাই, নিয়েৰেষ্ট ইংলিছ মিডিয়াম হাইস্কুল আছে উম্পানাই হাইস্কুল, ইয়াৰ প্ৰায় 6.5-7 কিলোমিটাৰ দূৰ হয়। গতিকে ল'ৰা ছোৱালীবিলাকৰ ৰেইনি ছিজনত বা ইয়াত কমিউনিকেশ্যনৰ প্ৰব্লেম আছে, ৰেইনি ছিজনতো যোৱাৰ অসুবিধা হয়। গতিকে যদি পৰা যায় আমি চৰকাৰক আমাৰ ৰিপৰ্টত আমি জনাম যে পৰা যায় যদি আমি বিৰচিংকি ME স্কুলখন হাইস্কুললৈ আপগ্ৰেডেশ্যন কৰাৰ কাৰণে আমি আমাৰ ৰিপৰ্টত আমি সেইখিনি লিখিম। আৰু যদি সকলো ক্ৰাইটেৰিয়া ফুলফিল হয়, আশা কৰোঁ চৰকাৰে এই বিষয়ে সিদ্ধান্ত ল'ব, আমাৰ কাউন্সিল অথৰিটিয়ে এই বিষয়ে সিদ্ধান্ত লয় বিৰচিংকি ME স্কুলখন যাতে হাইস্কুললৈ উন্নীত কৰিব পৰা যায়, আপগ্ৰেড কৰিব পৰা যায়, সেইখিনি আমি চেষ্টা কৰিম। আৰু মই ভাবোঁ যে এইটো যদি আমি বিৰচিংকি ME স্কুলখন যদি ইংলিছ মিডিয়াম যিহেতু হয় বিৰচিংকি ME স্কুল, গতিকে ইংলিছ মিডিয়াম ME স্কুল নিয়েৰেষ্ট ME স্কুল মই কৈছোঁৱে যে উম্পানাই হাইস্কুলে নিয়েৰেষ্ট হাইস্কুল হিচাপে আছে ইংলিছ মিডিয়াম। গতিকে প্ৰায় 6-7 কিলোমিটাৰ দূৰত আছে উম্পানাই। গতিকে এই অঞ্চলৰ ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে যদি বিৰচিংকি ME স্কুলখন হাইস্কুললৈ আপগ্ৰেড কৰিব পৰা যায় তেনে ইয়াৰ ল'ৰা ছোৱালী বা ইয়াৰ ৰাইজৰ বহুত সুবিধা হ'ব। গতিকে আমাৰ ৰিপৰ্টত আমি সেইখিনি কথা লিখিম আৰু এই সিদ্ধান্তটো চৰকাৰে নিশ্চয় যদি সকলো ইয়াৰ ৰুলছ ৰেগুলেশ্যন বা নৰ্মছবিলাক ফুলফিল হয়, চৰকাৰে নিশ্চয় এটা সঠিক সিদ্ধান্ত ল'ব এইটো ক্ষেত্ৰত। থেংক ইউ।